Hello guys, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি সেলফি ষ্টিকটা ল'লোঁ। সেলফি ষ্টিকত আপোনালোকক ভিডিঅ' বনাই আছোঁ আৰু ঘৰৰ পৰাই আৰম্ভ কৰি দিছোঁ। এতিয়া যাওঁ মানে এফালে যাওঁ আৰু আপোনালোকৰ কাৰণেও ভিডিঅ'টো বনাইছোঁ, ব্লগটো চাই যাব কি হয়। মানে এতিয়া যাওঁ মানে কি হয়, ভণ্টি এজনীক পোৱালি তাত দিবলৈ যাওঁ, ইয়াক দিবলৈ যাওঁ আৰু দি মেলি তাৰপিছত চাই থাকিব ব্লগটো কি হয় শেষলৈকে। আৰু ব্লগ এতিয়া আমি কৰি থাকোঁ, দি থাকোঁগৈ। ষ্টিকত প্ৰথমবাৰ ভিডিঅ' বনাইছোঁ, কেনেকুৱা আহে ক'ব। সেলফি ষ্টিকত বনালে ভাল নে ইভাগে বনালে ভাল, আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু এতিয়া ব'লক গৈ থাকোঁ। আৰু তিয়কত গ্ৰন্থমেলা হৈ আছে, গ্ৰন্থমেলালৈ লৈ যাম। আৰু দেখিছে আমাৰ ঘৰ একদম বাগানৰ মাজত, দেখিছে বাগান আছে সবফালে, ধেৰ বাগান। আৰু আমাৰ ঘৰৰ ৰাস্তাটো সেইটো দেখিছে। আৰু ব'লক এতিয়া লৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকিব। গটালোঁ আৰু ভালকৈ ৰাখি থবা, মই গৈ হা টাটা। অঁ যাওক, ঘৰলৈ যাম। ত' গাইজ এতিয়া আমি গোটেইকেইটা যাম গ্ৰন্থমেলা চাবলৈ, আৰু আপোনালোককো দেখাম গ্ৰন্থমেলাৰ ভিডিঅ' অকণমান। আৰু চাই থাকিব ভিডিঅ'টো, আৰু চাই আছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এতিয়া গোটেইকেইটা যাম। আৰু কোনোবা আহিব নি? আৰু এয়া আমাৰ দীপাংকৰ মুখখন কেলৈ মাস্ক মাৰিছোঁ। আৰু এই গাৰ্লফ্ৰেণ্ডক লগ কৰিবগৈ, গাৰ্লফ্ৰেণ্ডকো পাৰিলে দেখাই দিম। গ্ৰন্থমেলা পাই গ'লোঁ তিয়ক হাইস্কুলৰ, আৰু চক কোৱা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু ব'লা আমি এতিয়া ভিতৰত যাওঁ। ভিতৰলৈ কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে দেখিছে, একদম ৰংঘৰ বনাই দিছে। যাৰ খুৰা পেহা পেহী মামা মামী তাৱৈ আমৈ সকলো মৰি ঢুকাইছে, কেৱল বাচি আছেগৈ আংকল আৰু আণ্টি। গতিকে তেনেকুৱা এটা প্ৰজন্মলৈ আমি জাতিটোক লৈ যোৱাত আজিৰ পৰা 50 বছৰৰ পিছত যেতিয়া এই তিয়ক গ্ৰন্থমেলাৰ সোণালী জয়ন্তী হ'ব, তাত কিন্তু উপস্থিত থাকি কোনোবা বক্তাই এই আজিৰ আমাৰ প্ৰজন্মটোকো তাৰ কাৰণে জগৰীয়া কৰিব। গতিকে সেই জগৰৰ পৰা দায়মুক্ত হোৱাৰ বাট কি জ্যেষ্ঠসকলে দেখুৱাওক, ছাত্ৰ সন্থাৰ কি কৰণীয় আছে আমি কৰি যাম। অসমীয়া ভাষাটোৰ সোৱাদৰ কথা কৈ গ্ৰন্থবাৰ্তা প্ৰকাশক, আৰু এইফালে আছে কোন কোন বনলতা প্ৰকাশক। আৰু কিতাপখনৰ নামটো অংক নহয় আতংক। মানে কি হয়, অংক চোকা হয় কেনেকৈ দেখিছে নহয়, কিমান ছাত্ৰ ছাত্ৰী অংক চোকা যেন লাগে কিয়। ধুনীয়া আহিব পাৰে, টিপছ আছে ইয়াত। অংক আতংক নহয়, নামটোৱে দিছে অংক নহয় আতংক। দামটো কিমান চাই দিছোঁ ৰ'ব, দামটো চাওঁ এখন। কাইলৈ অহা 24 তাৰিখ আৰু 25 তাৰিখৰ আমাৰ দুটা প্ৰতিযোগিতা আছে বিশেষভাৱে। পংকজজ্যোতি মহন্তটো নাম হয় বা পৌৰণি চিত্ৰাংকন প্ৰতিযোগিতা 24 তাৰিখ 24 ডিচেম্বৰ 120 টকা দাম। আৰু নিব পাৰে অংক, মানে তাত নহয় যে ইয়াত টিপছ আছে কিছুমান, নিব পাৰে অংক নহয় আতংক। আৰু ইয়াত বিহু প্ৰগ্ৰেমো হৈ আছে দেখিছে নহয়। কিতাপ পঢ়িয়ে যাবা নে ল'বা? ইয়াত পঢ়ি শেষ কৰি যাম বুলি জানি পঢ়িটো শেষ কৰি নহয়, লৈ যোৱা। কম্পিটিটিভ এক্সামটোৰ কাৰণে লাগে যদি কিতাপখন নিব পাৰে। ইয়াত অসমীয়া বুক আছে, এখনৰ শান্তনু কৌশিকৰ হয়, এখনৰ 550 হয় দাম। আৰু বেলেগ বেলেগো আছে, নিব পাৰে। বেলেগো আছে অসমীয়া মিডিয়াম আৰু আছামীয়া বুক, এখন ইংলিছ মিডিয়ামৰ নিব পাৰে কোনোবাই লাগে যদি। ইয়াত চব সকলো ধৰণৰ কিতাপ পাব, আহি যাব। ইয়াত ভাল ভাল কিতাপ আছে, আছাম হিষ্ট্ৰী, মানে সকলো ধৰণৰ কিতাপ আছে, নিজে চিলেক্ট কৰি নিব পাৰে, আহি যাব। ধুনীয়া এখন বৰ্ণ হয়, গুৱাহাটী পাণ বজাৰৰ পৰা আহিছে। যোনে যোনে বনাই মেলি ভাল পায় নিব পাৰে এনেকুৱা কিতাপ। শিক্ষা প্ৰণালী এখনো নিব পাৰে কোনোবাই, বিশেষকৈ ছোৱালীবোৰ দৰকাৰ হ'ব, কোনোবাই আনিব নাজানে যদি। দাম বিশেষ নহয়, 50 টকা লৈ যাব আমাক দৰকাৰ যদি।
চাউণ্ডাই নতুন গাড়ী আহিছে, এডভাৰটাইজমেণ্ট কৰি আছে ইয়াত। কোনোবাই লয় যদি ইয়াত দাম দৰ পাতিব পাৰে। নতুন আহিছে এখন, নামটো কি i20N9 নতুনকৈ ওলাইছে। বেছি দাম নহ'ব এখনৰ, চ' আপোনালোক আহিব পাৰে, ইয়াত লওঁ বুলি ক'লেও পাতিবই পাৰে। কিতাপ দুখন লৈ ল'লোঁ, এখন টলষ্টয়ৰ সাধু আৰু এখন কৌতুক ধামাকা, মানে কম বাজেটত লৈছোঁ আৰু বিশেষ কিতাপ পঢ়াৰ অভ্যাস নাই, হ'লেও লৈ লৈছোঁ, পঢ়িমগৈ। আৰু আপোনালোকো আহিব, ল'বহি ইয়াত। আৰু এতিয়া অলপ চাই মেলি যাওঁগৈ আৰু বিশেষ দেৰি কৰি নাথাকোঁ। আপোনালোক তিয়ক প্ৰেছ ক্লাবৰ সহযোগত আৰু বাকী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰগ্ৰেমটো চালোহি আৰু গ্ৰন্থমেলা অনুষ্ঠানটো চালোহি। বহুত সুন্দৰ হৈছে, সৰু ল'ৰা ছোৱালী প্ৰগ্ৰেম কৰিছে আৰু আপোনালোককো যিমান পাৰোঁ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো ভাল হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া গৈ থাকোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।